গুড মৰ্ণিং গাইজ। আজি বহুত ৰাতিপুৱাই উঠিলোঁ। আজি ভোগালী বিহু, তো সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আৰু আজি উৰুকা যিহেতু অলপ ওলাই আহিছোঁ, মাছৰ বজাৰ যাওঁ, কেনেকুৱা মাছ ওলাইছে চাই আহোঁ আৰু ভাল লাগিলে ল'মো। আৰু ৰাতিপুৱা উঠিলোঁ, সকলোৱে বিহুৰ শুভেচ্ছা যাচিলোঁ। বহুত ৰাতিপুৱা উঠিলোঁ, আজি ঠাণ্ডা লাগি আছে, ফটাফট গৈ আহোঁ। আমাৰ ওচৰতে ধুনীয়া ঘাটে ব্ৰহ্মপুত্ৰৰ মাছ ওলায় আৰু ওচৰতে মাছৰ বজাৰো এখন আছে। তাতে দুই জেগাত যাম, দুই জেগাতে য'ত ক'ত ভাল ভাল মাছ ওলায় দেখাবলৈ চেষ্টা কৰিম। গাইজ বলক যাওঁ, বহুত ঠাণ্ডা লাগি আছে, ফটাফট গৈ আহোঁ। ঠাণ্ডা ৰাতিপুৱা বহুত জলদি ইমান জলদি মই উঠাই নাছিলোঁ, আজি ৰাতিপুৱা ঠাণ্ডা লাগি আছে বহুত, ফটাফট গৈ আহোঁ। তো গাইজ ফাইনেলি আমি আহি পালোঁ মাছৰ বজাৰ ইয়াতে ওচৰতে। এতিয়া কেনেকুৱা মাছ ওলাইছে চাই আহোঁ। প্ৰথমে ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ মাছ ওলাই ইয়াতে, তো চাই লওঁ প্ৰথমে কি মাছ ওলাইছে। গাইজ এখন মাছৰ বজাৰ অলৰেডি মাছ শেষেই হ'ল। এতিয়া আমি বেলেগ এখন মাছৰ বজাৰলৈ যাব লাগিব। ইয়াতে একদম ৰাতিপুৱা ইয়াত মাছ ওলায়, ইয়াত অলৰেডি শেষেই হ'ল, দেখাই দিয়ে অলপ চলপ শেষ। ইয়াত মানে বেপাৰীবিলাকে ডাক কৰি পেলাই মাছ লয়, সেইকাৰণে ইয়াত ঘাট হয়, শিঙৰি ঘাট এইটো। ইয়াতে বেপাৰীবিলাকে ডাক কৰি লয়। ইয়াত অলৰেডি শেষ। এতিয়া আমি বেলেগ এখন মাছৰ বজাৰ যাম ন, বেলেগখন বজাৰ যাব। আজি বিহু বুলি একদম ৰাতিপুৱা পূৰা বজাৰ বহি গৈছে, একদম ভিৰ পূৰা। এতিয়া আমি যাম ঢেকিয়াজুলি টাউনৰ মাছৰ বজাৰলৈ, কাৰণ আমি শিঙৰি বজাৰত গ'লোঁ। তাত আমি পাওঁতে অলৰেডি মাছৰ বজাৰ শেষেই হৈছিল, কাৰণ তাত ডাক কৰি বেপাৰীবিলাকে মাছ লৈ যায়, সেইকাৰণে ৰাতিপুৱা শেষ হৈ যায় তাত মাছবিলাক। এতিয়া আমি যাম টাউনৰ মাছৰ বজাৰলৈ, চাওঁ আজি বিহু বুলি কেনেকুৱা কি মাছ ওলাইছে চাই আহোঁ। আহি পালোঁ ঢেকিয়াজুলি মাছৰ বজাৰ টাউনত। এতিয়া মাছৰ বজাৰত যাম, কি মাছ ওলাইছে চাই আহোঁ। ধুনীয়াকৈ চাম, দেখাবলৈ চেষ্টা কৰিম, চাই লাগিব। তো গাইজ আমি এতিয়া আছোঁ ঢেকিয়াজুলি মাছ বজাৰ। এতিয়াই মাছ দেখা পাইছোঁ, ইমান ডাঙৰ ডাঙৰ মাছ। মই গৈছিলোঁ তাত একো নাই, কিন্তু ইয়াত ডাঙৰ ডাঙৰ মাছ, চিতল, ভকুৱা, ৰৌ একদম ডাঙৰ ডাঙৰ ওলাইছে, দেখাই আছোঁ। মাছ বিলাক চাই লওক গাইজ, চিতল মাছ। যেতিয়া আমি আহিছোঁ ঢেকিয়াজুলি টাউনত মাছৰ বজাৰত, ইয়াত দেখা পালোঁ যে মাছ, ৰৌ, ভকুৱা, ইমান ডাঙৰ ডাঙৰ মাছ ওলাইছে। শিঙৰি গৈছিলোঁ, তাতো মাছ দেখাই নাপালোঁ। ইয়াত ইমান ডাঙৰ ডাঙৰ মাছ ওলাইছে, দেখাই আছোঁ। চিতল ওলাইছে, বহুত চিতল মাছ ওলাইছে। তো চাওক গাইজ, ইমান ভিৰ হৈছে আজি মাছ বজাৰ। ঢেকিয়াজুলি টাউনৰ এইটো মাছ বজাৰ হয়, একদম বহুত মাছ ওলাইছে। এইফালে চাওক, মাছে মাছ, আৰু বজাৰত ভিৰ হৈছে আজি বিহু বুলি, আজি বহুত ভিৰ হৈছে। তো এতিয়া মই মাছ বজাৰৰ ভিতৰত আছোঁ, একদম মাছেৰে ভৰি পৰিছে। তো এতিয়া মই দেখাবলৈ চেষ্টা কৰিম মাছবিলাক। একদম ডাঙৰ ডাঙৰ মাছ ওলাইছে, একদম বহুত মাছ ওলাইছে, আৰু বহুত ভিৰ হৈছে বজাৰত আজি। এতিয়া এইফালে একদম মাছে মাছ, আজি পূৰা মাছৰ বজাৰ আৰু বিহু ন, বিহু আজি উৰুকা আৰু পূৰা মাছে মাছ। ইফালে মাছ চাওক, ইফালে ৰৌ, ভকুৱা, চিতল, ইফালে মাছে মাছ, আৰু মানুহ বহুত হৈছে আজি। মানুহে মানুহ আজি, মাছ যিমান মানুহ ইমান ন। ভাইটি আহিছে মূলত একো কথা নকয়, মাছ চাই আছে ধুনীয়াকৈ।
আমি ওলালোঁ মাছৰ বজাৰৰ পৰা, একদম বহুত ভাল লাগিল, ভাল ভাল মাছ দেখা পালোঁ, একদম ডাঙৰ ডাঙৰ মাছ ওলাইছে ন ভাইটি, একদম ৰৌ ভুকুৱা আৰু চিতল মাছ, বেছিকৈ চিতল মাছ ওলাইছে আজি ডাঙৰ ডাঙৰ। বজাৰৰ পৰা ওলালোঁ, এতিয়া আমি ঘৰ ফালে যাম। ঘৰত যোৱাৰ আগতে চাহ এটা কিবা খালে ভোক লাগিছে, কিবা খাই লওঁ, ভোক লাগিছে আৰু ঘৰ ফালে ওলাই যাম আৰু। আমি ধুনীয়াকৈ চাহ খাম, চাহ লৈছোঁ আৰু ইফালে লৈছোঁ বন, ইফালে ধুনীয়া বন, বন লৈছোঁ আৰু চাহ লৈছোঁ, ৰাতিপুৱা দুটা খাই দিওঁ আৰু ঘৰৰ ফালে গৈ থাকিম আৰু খাই। চ' গাইজ, এইখিনি আছিল আজিৰ ভ্লগটো। আজি ৰাতিপুৱা উঠিলোঁ, ভোগালী বিহু বুলি ৰাতিপুৱাই মাছৰ বজাৰ কৰোঁ, মাছ চালোঁ, ধুনীয়া ধুনীয়া লাগিলে, ভাল লাগিল বজাৰ গৈ, একদম ৰৌ ভুকুৱা, একদম চিতল মাছ, ডাঙৰ ডাঙৰ মাছ, ভিডিঅ'ত দেখাই পালে চাগে। এইখিনি আছিল আজিৰ ভ্লগটো, আৰু ভোগালী বিহুৰ সকলোকে শুভেচ্ছা যাচিলোঁ, আৰু নতুন বছৰ সকলোৱে ভালে ভালে যাওক। আজিলৈ বাই, আকৌ নতুন বছৰ।